31 আইটেম স্বনিৰ্ভৰ নাৰীৰ অধীনত 100টা ক্ৰয় কেন্দ্ৰত আমি কিনি আছিলোঁ। 27 তাৰিখ ফেব্ৰুৱাৰীত শেষ হৈছিল। ইয়াত দেখিছোঁ আমি খুব লাহেকৈ শিপিনীসকলে তাৰ সম্পৰ্কে এটা জ্ঞান আহিছে আৰু গামোচা আৰণাইবিলাক আহিব আৰম্ভ কৰিছে। তাৰ কাৰণে 27 তাৰিখ ফেব্ৰুৱাৰীৰ পৰা আকৌ 30 তাৰিখ মাৰ্চলৈকে এই সময়সীমাটো আমি এক্সটেনশ্যন কৰিছোঁ আৰু ইয়াত 24টা ৱৰ্কিং ডে হ'ব। 30 তাৰিখ মাৰ্চলৈকে আমি 31 আইটেম গামোচা আৰণাই আমি কিনি থাকিম 100টা প্ৰকিউৰমেণ্ট চেণ্টাৰৰ পৰা গোটেই অসমত। গামোচা যিটো হাৰত আহি আছে এইটো খুব উৎসাহজনক আৰু তিয়নি গামোচা চব জনগোষ্ঠীৰ পৰা যিটো আমি পুৰুষসকলে পিন্ধাত ব্যৱহাৰ কৰে সেইটো খুব বেছিকৈ আহিছে। এতিয়া ফুলাম গামোচা আমি তাত ক্ৰাইটেৰিয়াটো অলপমান ৰিলেক্স কৰি দিছোঁ আৰু ওজনৰ ক্ষেত্ৰতো 5 গ্ৰাম আকৌ ৰিলেক্স কৰি দিছে, য'ত যেনিবা 95 গ্ৰাম যদি আছিলে এইটো 90 গ্ৰাম কৰা হ'ল। চাইজত অলপমান পৰিৱৰ্তন কৰা হ'ল। সেই গাইডলাইনটো অফিচে আহিছে। এতিয়া মই সকলো শিপিনীসকললৈ এটা কথা জনাব খুজিছোঁ যে স্বনিৰ্ভৰ নাৰীটোত দীৰ্ঘম্যাদী এটা আঁচনি হ'বলৈ গৈ আছে। শিপিনীসকলৰ কাৰণে এইটোৱেই মাত্ৰ এটা আঁচনি হৈ থাকিব ভৱিষ্যতত। যিসকল 4,80,000 শিপিনীসকলে ইয়াত ৰেজিষ্টাৰ কৰিছে, চবে 2খন-3খন হ'লেও গামোচা বিক্ৰী কৰিবই লাগিব, নহ'লে তেওঁলোকে পৰ্টেলত ৰেজিষ্টাৰ কৰাটো আকৌ আমি স্ক্ৰুটিনি কৰিবলৈ বাধ্য হ'ম। কাৰণ তেওঁলোকে শিপিনী হয়নে নহয় এইটো চাব লাগিব। তো এইকাৰণে যদি চবে গামোচা আৰণাই আহে, পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন আকৌ বৃদ্ধি হ'ব। বৰ্তমানলৈকে আমি প্ৰায় 5 কোটি টকা বিক্ৰীটো আমাৰ 8 কোটিমানৰ গ'ল। 38 কোটি টকাৰে আমি বিক্ৰী কৰিম এই বছৰত, কিনিম আৰু আমি কিনাটো 8 কোটি টকাৰ আমি কিনিছোঁ। কিন্তু 5 কোটি টকা DBT যোগেদি বেংক একাউণ্টত গুচি গ'ল। চব শিপিনীসকলে পইচা পোৱা আৰম্ভ কৰিছে। 5 কোটিমান টকা পে'মেণ্ট হৈ গ'ল। এটা সন্দেহ আছিলে যে পে'মেণ্টটো এনেকৈ DBT যোগে হ'বনে নাই, গভমেণ্টে কৈছে যদিও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু সঁচাকৈ 5 কোটিমান টকা DBT যোগে গুচি গ'ল। তো ইয়াৰ পৰা প্ৰমাণ হৈছে এই আঁচনি যেনেকৈ কোৱা হৈছে এনেকৈ হ'ব। আৰু আমাৰ আগন্তুক বাজেটত হেণ্ডলুম টেক্সটাইলৰ কাৰণে খুব এটা ভাল খবৰ আহি যাব। সেইকাৰণে শিপিনীসকলক এইটো এটা জীয়াই থকাৰ অৰ্থনৈতিক সমল হিচাপে ধৰি লৈ পেলাই গ্ৰাম্য অৰ্থনীতি আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত স্বনিৰ্ভৰ নাৰীটো এটা মূল আঁচনি হিচাপে ধৰি লৈ ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইতিমধ্যে এটা অৰুন্ধতী আঁচনি ইতিমধ্যে বন্ধ হৈ গ'ল, মহিলাসকলে পুনৰ পোৱা এটা আশা আছে। এইটো মোৰ ডিপাৰ্টমেণ্টত বিভাগীয় নহয়, মই অন্য বিষয়টো মই নকওঁ। কিন্তু কথাটো হৈছে কি যুগটো কল আমি আঁচনিৰ সংখ্যা কমাই দিব লাগে। কিন্তু ভাৰত চৰকাৰেও লৈছে যে কল্যাণকামী আঁচনিবিলাকক আমি নাম্বাৰছ অফ আঁচনি স্কিমবিলাকক আমি কমাব লাগে আৰু কোনোবা এটা স্কিমত চবকে সাঙুৰি লৈ পেলাই এটা স্কিমত একে বেনিফিট আমি ব্যক্তিক দিব লাগে। যেনেকৈ আমি ছাবচিডিত উঠা দিছিলোঁ এটা সময়ত, কিন্তু সেইটো আমি ভাবি আছোঁ এতিয়াও বন্ধ হোৱা নাই। কিন্তু উঠাত ছাবচিডি দিয়াতকৈ আমি যদি গামোচাত যিটো বেনিফিট লাভালাভৰ মাত্ৰাটো যদি আমি বঢ়াই দিওঁ তেতিয়া এইটো বেছি ৱাৰ্কেবল হ'ব। সেইটো আমি ভাবি আছোঁ। কাৰণ ছাবচিডি বা কল্যাণকামী আঁচনি চৰকাৰে 101টা চলাই থাকিবলৈ ডিপাৰ্টমেণ্টবিলাকত বহুতখিনি সমস্যা হৈছে। কিন্তু তেখেতসকলৰ লাভৰ মাত্ৰাটো যদি আমি বঢ়াই দিওঁ, গামোচাৰ দামত যদি আমি তেওঁলোকৰ লাভৰ শতাংশ যিটো এটা পাৰ্চেণ্টেজ আমি বঢ়াই দিওঁ, সূতাৰ ছাবচিডিৰ পৰা পোৱা লাভৰ অংশটো আমি গামোচাৰ দামত যদি ধৰি দিওঁ, তেতিয়া এইবিলাক আঁচনি এটা আঁচনিত চবকে আমি সামৰি লৈ পেলাই কৰিব পাৰিম। এতিয়া আমি যিটো অৰুণোদয় অসমত এতিয়া চলি আছে, তাতো দীনদয়াল দিবাং আঁচনি এইবিলাক নাইকিয়া হৈ গ'ল আৰু বিধৱা পেঞ্চন আমি নাইকিয়া কৰিলোঁ। কিন্তু সেই অৰ্থটো এনেকুৱা নহয় যে বেনিফিচিয়াৰীসকলে সেইবিলাক আঁচনি নাপাব। সেই বেনিফিটটো এটা আঁচনিৰ অধীনতে অন্তৰ্ভুক্ত কৰি পেলাই দিয়াৰ এটা ব্যৱস্থাটো কৰিছে। চ' আমি এটা এডমিনিষ্ট্ৰেশ্যন পইণ্ট অফ ভিউ
যাতে কাম কৰিবলৈ সুবিধা হয় আৰু ইফেক্টিভ হয় মানে 101টা আঁচনি থাকিলে বহুত ক্ষেত্ৰত মানে বিফল হ'ব পাৰে তো এই কাৰণে এতিয়া নতুন চিন্তাধাৰাৰে আগবাঢ়ি আহিছে আৰু মই বিশেষকৈ বিটিআৰ অঞ্চলত আৰণায়ৰ সংখ্যা বিপুল সংখ্যক আহিব লাগে যিটো আৰণায়ৰ সংখ্যা ক্ৰয় বিক্ৰয় কেন্দ্ৰত আহিছে বা প্ৰকিউৰমেণ্ট চেণ্টাৰত খুব মানে উৎসাহজনক নহয় চিৰাং জিলা হিচাপে খুব ভাল মানে আৰণাই আহি আছে ওদালগুৰিতো আহিছে চব জিলাত আহিছে কিন্তু খুব মানে আমি বিচৰা ধৰণে অহা নাই তো আৰণাই বিপুল সংখ্যক আৰণাই আহিব লাগে ছাৰ এটা কথা ইতিমধ্যে শিপিনীসকলে অভিযোগ কৰিছে এতিয়া চৰকাৰে যিখিনি দাম দিব লাগে এইটো অলপ নিম্নমানৰ হৈছে বুলি কৈছে সেইটো বজাৰত মানে এটা কথা আছে বজাৰত এটা কিবা এটা খেলি আছে বহুত মানে দুষ্ট চক্ৰই কিন্তু আমি কোনো লছ দিয়া নাই লছ হোৱা নাই কোনো শিপিনীয়ে কোনোবা শিপিনীয়ে কোৱাৰ দৰে কোনো শিপিনীক আমি লছ কৰি দিয়া নাই লাভৰ মাত্ৰা হয়তো বা কম বেছি হ'ব পাৰে কিন্তু এইটো চাই পেলাই আমি নেক্সট যিটো এটা প্ৰকিউৰমেণ্ট প্ৰচেছটো আৰম্ভ হ'ব তেতিয়া আমি বেঞ্চমাৰ্ক যেতিয়া নতুনকৈ বনাম এই মূল্যটো আমি এনেকৈ বৃদ্ধি কৰি দিম কিন্তু অসাধু চক্ৰ এটা আছে আমি গামোচাৰ দাম বঢ়াই দিম তেওঁলোকে কুঠাৰ দাম বঢ়াই দিম এইটো আমি চেক কৰিব লাগে এইটো ষ্টাডি কৰি আছোঁ কোন অসাধু দুষ্ট চক্ৰই এনেকুৱা এটা ৰাজনীতিক খেল খেলি আছে বা বজাৰত খেল খেলি আছে এইটো আমি চাই আছোঁ ঠিক আছে ধন্যবাদ